Hi friends, 2020 চন সকলোতকৈ কঠিন চৰমতি বৰ্ষ আৰু এই বৰ্ষ যেতিয়া আহে অনেক সমস্যা লগতে কঢ়িয়াই লৈ আহে আৰু 2020 চনটোক ইতিহাসে সদায় মনত ৰাখিব কাৰণ কৰোনা আৰু লকডাউনৰ ফলত বহুতৰে জব গুচি গৈছে বিৰাট ডাঙৰ কোম্পানী কিছুমান বন্ধ হৈ পৰিছে বহুত লোক ডিপ্ৰেছনত ডুব গৈ কিংবিমূৰ হৈ পৰিছে বিশ্ববাসী আজি অপেক্ষাত ৰৈছে কেতিয়া এই বিষাক্ত ধ্বংসকাৰী বছৰ 2020 চনৰ অন্ত পৰিব কেতিয়া নতুন বছৰ আহিব আৰু আমি নতুনকৈ কেতিয়া আৰম্ভ কৰিম আমাৰ নৰ্মেল সাধাৰণ জীৱন যাপন সেই সূত্ৰে আজি মই আপোনালোকক কিছু কথা যিয়ে হয়তো নতুন বছৰত নতুনকৈ আৰম্ভ কৰা আপোনাৰ জীৱন শৈলী এছে কুৰাকন সহায় প্ৰদান কৰিব আৰু 2021 চনটো আপোনাৰ পছন্দৰ বেষ্ট বৰ্ষ হিচাপে বাছনি কৰিব পৰা ভিতৰত হ'ব পাৰে আৰু ইয়াৰ বাবে ভিডিঅ'টি শেষলৈ চাওক বন্ধুসকল নাম্বাৰ 1 আছে ষ্টাৰ্ট ৰাইট না কি আছে যাৰ বাবে আপুনি অপেক্ষা কৰি আছে আপুনি অলৰেডি বহুত লেট কৰি পেলাইছে সময় ইমানেই দ্ৰুত গৈ আছে যে আপুনি ভাবিবই নোৱাৰিব এই পৃথিৱীত তিনি ধৰণৰ মানুহ আছে ইয়াৰ এজন হয় যিয়ে সময়ৰ আগতে দৌৰি আৰু আনজন হয় যিয়ে সময়ৰ সৈতে খোজ পেলায় আৰু তৃতীয়জন হয় যিয়ে সময়তকৈ লাহে আগবাঢ়ে আৰু তিক্ত সত্যটো হ'ল বেছিভাগ লোকে এই তৃতীয় কেটেগৰীৰ ভিতৰতে পৰে বন্ধুসকল So friends, এতিয়া যি সময় চলি আছে ইয়াতকৈ বেটাৰ সময় আপুনি আৰু কেতিয়াও নাপাব সেইবাবে কাৰো অপেক্ষা কৰি নাথাকিব আপুনি কিবা কাম ষ্টাৰ্ট কৰিবলৈ এয়াই উপযুক্ত সময় কাৰণ যিয়ে অপেক্ষা কৰে যাৰ বাবে সেই কেতিয়াবাই সেই স্থান অতিক্ৰম কৰি গৈছে ফ্ৰেণ্ডছ হয় Friends, number 2 আছে speak less do more দ্বিতীয় নম্বৰৰ যিটো speak less do more নীৰৱতা জিনিয়াছৰ প্ৰথম চিহ্ন অতিমাত্ৰা অলাগতিয়াল বক কৰি কোনেও সফল হ'ব পাৰে আপোনাৰ কথাই আপোনাক সফল কৰিব নোৱাৰে কিন্তু আপোনাৰ কামেই আপোনাক সফল কৰিব সেয়ে নীৰৱতাৰে আপোনাৰ কাম এতিয়াৰ পৰাই আৰম্ভ কৰা